উজনি অসমত চলিব উচ্ছেদ। উজনি অসমৰ জনগাঁথনিটো পৰিৱৰ্তনৰ কাৰণে এটা প্ৰচেষ্টা আৰম্ভ। বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু চৰকাৰ। উচ্ছেদে প্ৰভাৱ পেলাব উজনিৰ ৰাজনীতি। কি প্ৰভাৱ পৰিব উজনিৰ ৰাজনীতি? নামনি অসম আৰু মধ্য অসমত চলাৰ দৰে উজনি অসমৰ ঠাই বিশেষে চলিব উচ্ছেদ। আন্তঃজিলা প্ৰব্ৰজনে উজনি অসমৰ জনগাঁথনিত পৰিৱৰ্তন কৰাৰ আশংকা আহিছে। সেইবাবেই উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বনভূমি বেদখলমুক্ত কৰিব। মেৰাপানীৰ নেঘেৰি বিলৰ বেদখলকাৰীক উচ্ছেদৰো দাবী উঠিছে। উজনি অসমত উচ্ছেদ অভিযান চলিলে এই উচ্ছেদ অভিযানে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনিৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব। উজনিৰ শাসক পক্ষৰ ৰাজনীতি আৰু বিৰোধী পক্ষৰ ৰাজনীতিত উচ্ছেদ অভিযান হৈ পৰিব অন্যতম এটা গুৰুত্বপূৰ্ণ ইছ্যু। এই উচ্ছেদ অভিযানে উজনিৰ ৰাজনীতিত ভিন্ন মাত্ৰাৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। নিঃসন্দেহে উচ্ছেদে সাম্প্ৰতিক কংগ্ৰেছৰ ৰাজনীতিত জটিলতা আনিছে। ধুবুৰী গোৱালপাৰাৰ উচ্ছেদক লৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ কৰ্মী সভাত ক'লে, কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদিতৰ ঘৰ সাজি দিব। इविक्शन ड्राइव कराया। पिछले सप्ताह धुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया। लेकिन उनको याद रखना चाहिए, आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे। উচ্ছেদক লৈ সৃষ্টি হোৱা স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ভাষণত ক'লে, দুখীয়া মানুহক উচ্ছেদ কৰি বিভাজন আনিব বিচাৰিছে। আজি তেওঁলোকে কি ভাবিছে যে দুখীয়া মানুহক উচ্ছেদ কৰি আমালোকৰ মাজত বিভাজন কৰিব। কিন্তু আজি তাৰিখত আমি সকলো অসমীয়া দুখীয়া মানুহ, খেতিয়ক, শ্ৰমিক আমি একজোট। সেয়া বড়ো হওক, কাৰ্বি হওক, ৰাভা হওক, মিচিং হওক, ধৰ্মীয় সংখ্যালঘু মানুহ হওক, ভাষিক সংখ্যালঘু মানুহ হওক, আমি সকলোৱে জানো যে আমাৰ ওচৰত ভূমিপট্টা নাই। এতিয়া উজনি অসমত চৰকাৰে উচ্ছেদ কৰিব। উজনিত চৰকাৰী ভূমিত বাস কৰা বেদখলকাৰীসকল কোন? বেদখলকাৰীসকল হৈছে বংগমূলীয় ধৰ্মীয় সংখ্যালঘু। নামনি আৰু মধ্য অসমৰ পৰা তেওঁলোক উজনিলৈ গৈছে। উজনিত বৃদ্ধি হৈছে বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা। এই বেদখলকাৰীসকলক উচ্ছেদৰ দাবী উঠিছে। উজনি অসমত উচ্ছেদ অভিযান আৰম্ভ হ'লে কংগ্ৰেছে এই ক্ষেত্ৰত কি স্থিতি গ্ৰহণ কৰিব? উচ্ছেদ অভিযানক সমৰ্থন কৰিব নে উচ্ছেদৰ বিৰোধিতা কৰিব? তাৰ ওপৰত নিৰ্ভৰ কৰিব উজনি অসমত কংগ্ৰেছৰ ৰাজনীতিৰ গতি প্ৰকৃতি। কংগ্ৰেছৰ বাবে উজনি অসমৰ উচ্ছেদ অভিযান হৈ পৰিব অন্যতম জটিল বিষয়। উজনিৰ উচ্ছেদক কংগ্ৰেছে সমৰ্থন কৰিবনে? সমৰ্থন কৰিলেও কংগ্ৰেছৰ বাবে সমস্যা, আৰু সমৰ্থন নকৰিলেও সমস্যা হ'ব কংগ্ৰেছৰ। উচ্ছেদৰ জৰিয়তে উজনিত খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা ক'ব বিজেপিয়ে। বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে ডাঙৰ ইছ্যু হ'ব এইটো। কংগ্ৰেছে উচ্ছেদক মুকলি সমৰ্থন নকৰিলে বিজেপিয়ে কংগ্ৰেছক ধৰ্মীয় সংখ্যালঘুৰ দল বুলি প্ৰচাৰ কৰিব। উজনিত ক্ষতি হ'ব কংগ্ৰেছৰ। কংগ্ৰেছে উচ্ছেদক সমৰ্থন কৰিলে মধ্য আৰু নামনি অসমৰ ধৰ্মীয় সংখ্যালঘুৰ বিৰূপ প্ৰতিক্ৰিয়া হ'ব। বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ আগত উচ্ছেদৰ জৰিয়তে উজনি অসমত গৌৰৱ গগৈৰ সন্মুখত এক প্ৰত্যাহ্বান আনিব। কাৰণ বিজেপিয়ে অহৰহ প্ৰচাৰ কৰি আহিছে যে কংগ্ৰেছ খিলঞ্জীয়া অসমীয়াৰ দল নহয়। এই ক্ষেত্ৰত উজনি অসমৰ সামাজিক প্ৰেক্ষাপট তাৎপৰ্যপূৰ্ণ। উজনি অসমত হিন্দুত্ব শক্তিশালী নহয়। বিজেপিৰ হিন্দুত্বক বৰ বেছি পচন্দ নকৰে উজনিত। কিন্তু বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ উজনিত ডাঙৰ ইছ্যু। উজনিৰ মানুহে বংগমূলীয় সংখ্যালঘুৰ আগ্ৰাসন সহ্য নকৰে। অসমীয়াত্বক লৈ উজনিৰ মানুহ অতি স্পৰ্শকাতৰ। এই পৰিস্থিতিত বংগমূলীয় ধৰ্মীয় সংখ্যালঘু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলালে নিশ্চিতকৈ উজনিৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পৰিব। কংগ্ৰেছে কেনেদৰে পৰিস্থিতি মোকাবিলা কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব উজনিত কংগ্ৰেছৰ ৰাজনীতি। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ।